লাহৰীঘাটৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালি কৰাৰ অভিযোগত চৰকাৰী বিদ্যালয়ৰ শিক্ষক তৰণীসহ মুঠ 9 গৰাকী লোকক যোৱা নিশা গ্ৰেপ্তাৰ কৰে ভুৰাগাঁও আৰক্ষীয়ে। ধৃত লোককেইজন হ'ল ক্ৰমে আবুল কাছিম চৌধুৰী, শ্বেৰ আলী, কুতুবুদ্দিন আহমেদ, জালাল উদ্দিন, গিয়াছুদ্দিন, ছেকাণ্ডৰ আলী, হলিৰাম বনিয়া, আজহাৰুল ইছলাম আৰু আব্দুল ছালাম। আজি সোধা পোছাৰ অন্তত আটাইকেইগৰাকীক আদালতলৈ প্ৰেৰণ কৰে। ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালি কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চৰকাৰী বিদ্যালয়ৰ শিক্ষক আবুল কাছিম চৌধুৰীৰ মন্তব্য, মুখ্যমন্ত্ৰীৰ পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ, কিন্তু যধে-মধে তালিকা প্ৰস্তুত কৰি নিৰীহ মানুহক মাটিৰ দালাল সজাই হাৰাশাস্তি কৰা হৈছে। মোৰ পুত্ৰৰ বাবে EWS চাৰ্টিফিকেটৰ বাবে আবেদন কৰিছোঁ আৰু চাৰ্টিফিকেট নিবলৈ অহা দালাল সজোৱা হৈছে। নিজৰ মাটি বাৰীৰ কাম কৰিবলৈ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ অহা লোককো দালাল সজোৱা হৈছে। স্থানীয় ৰাইজৰ মন্তব্যত দালালিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকসকল দালাল নহয়, তেওঁলোকক দালাল সজোৱা হৈছে। আৰক্ষী প্ৰশাসনে সঠিক তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, নগাঁও লাইভ অসম 24। কাৰো অন্যায় কৰা নাই আৰু নিজৰ মাটিৰ নামজাৰি কৰিবৰ কাৰণে মই 2 দিন অফিচত গৈছোঁ আৰু 2 দিনমান খাজনা দিব গৈছোঁ আৰু 4 বিঘা মাটি নামজাৰি কৰিবৰ কাৰণে মণ্ডলক খৰচ পাতিও দিয়া হৈছে। অথচ 2 বছৰ ধৰি ঘূৰি আছোঁ, আজিলৈকে মোৰ মাটিৰ নামজাৰি নহয় আৰু এতিয়া মোক মাটিৰ দালাল বুলি সজাই মোক এইটো কেছত ফচাই আছে। মোৰ কথা হ'ল, যদি মই তেনেকুৱা কৰিছোঁ, যদি কোনো এজন ব্যক্তিয়ে মই অপৰাধ কৰা বুলি বা কাৰোবাৰ পৰা টকা পইচা লৈ পেলাই দালালি কৰিছোঁ, তেনেকুৱা যদি কোনোবা ব্যক্তিয়ে আহি সাক্ষী দিব পাৰে, মই চৰকাৰৰ যিমান শাস্তি দিয়ে মই শাস্তি মানি ল'ম। কিন্তু মই কোনো দুখ কৰা নাই, বিনা দোষত আজি মই হাজতত যাব লগা হ'ল। গতিকে মই CM ছাৰক অনুৰোধ কৰিছোঁ, প্ৰকৃত দোষী যিবিলাক মাটিৰ দালালি কৰি আছে, লোকৰ ক্ষতি কৰি আছে, সেই নিচিনা মানুহক ধৰি পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰক। এইখিনিয়ে মই এজন শিক্ষক